বালাপাৰা সানৰাইজ ইংলিছ একাডেমীৰ খেলা ধূলাৰ তদাৰকৰ দায়িত্বত কিক বক্সিং খেলুৱৈ দীক্ষিত ৰয়ক। সানৰাইজ ইংলিছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলি আছে বাৰ্ষিক অধিৱেশনৰ বাবে খেলা ধূলাৰ প্ৰতিযোগিতা। খেলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী আৰু উৎসাহিত কৰিবলৈ সানৰাইজ ইংলিছ একাডেমীৰ কৰ্তৃপক্ষই বিদ্যালয়ত চলি থকা প্ৰতিযোগিতামূলক খেলৰ তদাৰকৰ দায়িত্ব দিয়ে কিক বক্সিং খেলুৱৈ দীক্ষিত ৰয়ক। ছাত্ৰ-ছাত্ৰীসকলে অধিক আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে বিদ্যালয়ৰ বাৰ্ষিক খেলা ধূলাৰ প্ৰতিযোগিতাত। আমি পুনৰ কৈছো বালাপাৰা সানৰাইজ ইংলিছ একাডেমীৰ খেলা ধূলাৰ তদাৰকৰ দায়িত্বত কিক বক্সিং খেলুৱৈ দীক্ষিত ৰয়ক। সানৰাইজ ইংলিছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলি আছে বাৰ্ষিক অধিৱেশনৰ বাবে খেলা ধূলাৰ প্ৰতিযোগিতা। খেলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী আৰু উৎসাহিত কৰিবলৈ সানৰাইজ ইংলিছ একাডেমী কৰ্তৃপক্ষই বিদ্যালয়ত চলি থকা প্ৰতিযোগিতামূলক খেলৰ তদাৰকৰ দায়িত্ব দিয়ে কিক বক্সিং খেলুৱৈ দীক্ষিত ৰয়ক। ছাত্ৰ-ছাত্ৰীসকলে অধিক আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে বিদ্যালয়ৰ বাৰ্ষিক খেলা ধূলাৰ প্ৰতিযোগিতাত। আমাৰ সানৰাইজ একাডেমী ইংলিছ একাডেমীত খেলা চলাই আছোঁ আমি। আমাৰ লগত আছে সদৌ অসম ভিত্তিত কিক বক্সিং খেলাত গোল্ড মেডেল পোৱা দীক্ষিত হয়। তেওঁ আমাৰ এই স্কুলৰ খেলা ধূলাত তেওঁ থাকিব, অলপ গাইড কৰিব। তাৰ কাৰণে তেখেতক আমি মাতি আনিছোঁ। তেওঁ আমাৰ লগত থাকি আমাৰ ছাত্ৰ ছাত্ৰীক অলপ অনুপ্ৰেৰণা দিব আৰু আমাৰ স্কুলৰ খেলাবিলাক চলোৱাত তেওঁ অলপ সহায় কৰিব। আমি তেওঁক আমাৰ এইখন স্কুলত খেলাত খুব বেছিকৈ তাৰমানে শলাগ লৈছোঁ। তেওঁ আমাৰ মাজত আহিছে, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ লগত থাকক, আমি তাৰ কাৰণে খুবেই সুখী হৈছোঁ। ধন্যবাদ। Okay, before listen to some rules. You're touching the line. Ready? Enter the line. सर पीछे, सर पीछे आइए, पीछे। Ready?